दोस्तों वेलकम बैक टू माय यूट्यूब चैनल मैं अनुराग शইকীয়া আপোনালোকৰ আগত মোৰ ইউটিউব চেনেলে পুনৰবাৰ স্বাগতম জনালোঁ সো আজি আসলে গৈ আছোঁ এডোখৰ জেগালৈ য'ত আপোনালোকক দেখাম অসমৰ আটাইতকৈ ডাঙৰ থালি আৰু আজি মই নিজৰ গাড়ীখনত যোৱা নাই দাদা ভাগৰ গাড়ীত গৈছোঁ আৰু ক'ৰ পৰা কেনেকৈ আহিলোঁ মানে এতিয়া বৰ্তমান আছোঁ মই এখন জিষ্ট হয় যোৰহাটৰ ছায়েন্স কলেজ আগতে যোৰহাট ছায়েন্স কলেজ আছিলে এতিয়া যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি আৰু বহি লওঁ প্ৰথমতে চ' মানে কথাটো এনেকুৱা হ'ল কালি মই আহিলোঁ দাদা ঘৰলৈ চ' এতিয়া দাদা ঘৰৰ পৰা মানে ফটকৈ ছাডেন প্লেন হ'ল যে কাজিৰঙা যাম কাজিৰঙা অৰ্কিড নেশ্যনেল পাৰ্ক শুনিছে নহয় নেশ্যনেল পাৰ্ক নহয় অৰ্কিড গাৰ্ডেন হয় চৰি মোৰ অলপ ভুল হৈ গ'ল চ' তালৈ যাম তাত সেই থালিটো পায় আপোনালোকক ভালকৈ দেখাম বাকী এতিয়া গৈ আছোঁ দাদা ঘৰ তিয়কত হয় চ' মই জাৰ্ণিটো কণ্টিনিউ কৰিছোঁ তিয়কৰ পৰা কিন্তু কালি ৰাতিয়ে আহিলোঁ আজি আচলতে কাতি বিহু হয় আৰু চবকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ মই আপোনালোকে যেতিয়া ভিডিঅ'টো চাইছে সেইদিনাখন কাতি বিহু নহয় আচলতে মই গৈ থকা দিনাখনে কাতি বিহু আৰু ভিডিঅ'টো চাগে লেটলি আপলোড হ'ব অলপ মানে 2 এদিন লাগিব আৰু তাৰিখটোতো মই এনেও দিয়ে দিওঁ আপোনালোকে জানে বৰ্তমান দিয়া পালোহি চুকাফা কলাক্ষেত্ৰ যোৰহাটত আছে মই আপোনালোকক ছাছপেঞ্চত নাৰাখোঁ আৰু এতিয়াতো কিছুদিনলৈকে এইটো ক'ভিড টেষ্টিং চেণ্টাৰ আছিলে ন মই দাদাই কৈছে মই বাৰু নাজানো এতিয়া গম পাইছোঁ মই ইয়াতে টেষ্টিং কৰিছিলোঁ আপুনি টেষ্ট কৰিছিলে কি ওলালে নিগেটিভ পজিটিভ নিগেটিভ ওলালে আৰু আচলতে 2020 চনৰ চবতছে ভয়ানক কথাটো পজিটিভে হয় চ' এনেইতো মানুহ পজিটিভ থাকিব লাগে ন কিন্তু 2020ত পজিটিভ নাথাকিব নে নিগেটিভে থাকিব কৈ দিছোঁ আৰু ফুলনি মানে বাগিচা দেখাই থকা নাই আচলতে হালকা হৈছোঁ বহুত দেৰিৰ পৰা মানে ঘৰৰ পৰা একদম হালকা হৈ অহাই নাই পূৰা জোৰছে লাগি আছিলে মানে কি লাগিছে এইটো গম পাইছে তো জেগাটো ভাল পালোঁ গাড়ীখন আছে তাত মাতিছোঁ ৰাইট এৰিয়ে থৈ যাব নহ'লে মানে বিচাৰি পোৱা নাই ফোন কৰি আছিলে মই ৰ'ব লগ আছে সোমাওঁ নেকি এতিয়া হাতী লাগিছে দেই পূৰা পেট ফুলি গৈছিলে মানে বাকী গৈ থাকোঁ এতিয়া আৰু আগলৈ আমাৰ ল'ৰাবিলাকৰ একো অসুবিধা নাই আৰু হয়নে এনেকৈ ৰাস্তাতে আৰু বুজি পাইছে ন সেইটোৱে আৰু ছিট বেল্ট সদায় ফাৰ্ষ্ট চ' ছিট বেল্ট লগাই লওঁ আৰু মিছা নকওঁ মই চিডান চলাইছোঁ বাৰু কিন্তু হণ্ডা গাড়ী চলোৱা নাই আজিলৈকে চ' আজি ফাৰ্ষ্ট টাইম চলাম আপোনাক কম কেনেকুৱা কি লাগিলে এইটো কিহৰ হেৰি দিছে চলাই ভাল লাগিছে পিক আপ ধুনীয়া হয় এখন হণ্ডা চিটি হয় 2000 পিক আপ উইথ এচি ন এখন কোনটো মডেল হয় BS6 মডেল মানে 2019 2020 মডেল 2020 হয় আৰু এতিয়া নতুন আৰু এটা ওলালে বাৰু ফেচলিফ্ট ভাৰ্চনটো ফেচলিফ্টটো নহয় এখন ফেচলিফ্ট নহয় ন তাৰ আগৰখন হয় চ' বৰ্তমান এতিয়া আমি ক'ত আছোঁ মাইনা ক'ব পালেহি আমি নুমলীগড় পামহি আৰু এইটো নুমলীগড় পোৱা আগত আচলতে 4 লেন কমপ্লিট নাই হোৱা 40% হৈছে বুলি ক'ম আৰু চিটিখনৰ বিষয়ে ক'বলৈ গ'লে বহুত ভালেই লাগিছে বাৰু চলাই পিক আপ ভাল খালি ভালেই বাকী গিয়াৰ থ্ৰ'ছবিলাকো ভালেই খালি এটা কথা মই সদায় কওঁৱে হিউণ্ডাই যিটো গিয়াৰ থ্ৰ' হয় সেইটো নিচিনা কিন্তু মই বেলেগ পোৱা নাই আজিলৈকে মানে ধৰক মিড ৰেঞ্জৰ গাড়ীবিলাকৰ ভিতৰত এতিয়া এইটো ৰেঞ্জত মই ভাৰ্নাও চলাইছোঁ ভাৰ্নাখন কিন্তু বেছি স্মুথ হয় গিয়াৰিঙৰ ক্ষেত্ৰত কৈছোঁ মই মানে গিয়াৰ থ্ৰ'ছবিলাক আৰু বাকী এনেই পিক আপৰ ক্ষেত্ৰত কিন্তু চিটিখন ভাল হয় দেই ভাল লাগিছে 1.5 লিটাৰ নহয় জানো 1.5 লিটাৰ ইঞ্জিন হয় আৰু কিমান CC ফৰ্ম কৰে অ'কে কিমান টৰ্ক ফৰ্ম কৰে এখনে মই নাজানো বাৰু চাব লাগিব সেইখিনি কিন্তু 100ৰ ওপৰতে হ'ব 100ৰ ওপৰত ডেফিনেটলি হ'ব স্পেচিফিকেশ্যন চোৱাই ন মাইনা এতিয়া যে আপুনি গুগল পে'ত 7 টকা পালে মই মানে বহুতবাৰ চাইছোঁ লাকি স্ক্ৰেচ যে থাকে সদায় স্ক্ৰেচ কৰোঁ হেৰি বেটাৰ লাক নেক্সট টাইম সেইটোৱে আহে মেক্সিমাম 211 টকা পাইছোঁ 211 টকা মানে কি হায়েষ্ট নে একেলগত মানে হায়েষ্ট একেলগত মানে হয় নি মই 5 টকাতকৈ ওপৰত পোৱাই নাই আপুনি কিমান পাইছে ক'বচোন কমেণ্টত ক'ব মানে গুগল পে' কথা কৈছোঁ পইচা কাৰোবাক ট্ৰান্সফাৰ কৰিলে পায়তো লাকি কাৰ্ড পাই যে মোৰ সদায় মানে বেটাৰ লাক নেক্সট টাইমে ওলায় আৰু কেতিয়াবা এনেকুৱা আপোনালোকৰ হৈছে চাগে 1 লাখ টকা পোৱাও চান্স থাকে বুলি সেইটো যে কাৰ্ডটো আহে মই স্ক্ৰেচ কৰোঁ সদায় বেটাৰ লাক নেক্সট টাইম আজিকালিতো কিবা কাৰ্টুনো দি দিয়ে কিবা কাৰ্টুনো দিয়ে নি ষ্টিকাৰ কিবা দি দিয়ে আল্টু ফাল্টু পইচা নাপায় কিবা কুপন চুপন দিয়ে
অঁ ঠিকে চুইগি কুপন দিয়ে আকৌ আপোনাৰ ডমিন'জৰ দিব সেইবোৰতকৈ ডাইৰেক্ট পইচা দিলে ভাল পইচা দিলে বেছি ভাল মোৰ এইটো জানিব মন আছে মানে 1 লাখ টকা যিহেতু স্ক্ৰেচ কাৰ্ডটো দিয়ে কোনোবাই পাইছে নি আজিলৈকে কোনে 1 লাখ টকা দিব হয় এইটো এনেই আকৌ পাই গ'লে মানে কি বুলি ক'ম লটাৰী লাগি গ'ল আৰু নিজৰ মানুহকে দি থৈ দিব সিহঁতি তাৰপৰা এডভাৰটাইজমেণ্ট কৰিব অঁ সেইটোৱে মোৰ তেনেকুৱা লাগিছে আৰু ধেমালি চলি আছে দেই চিৰিয়াছলি লৈ নল'ব চ' আহি পালোহি আচলতে অৰ্কিড গাৰ্ডেনলৈ আহিছোঁ কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্ক মানে কাজিৰঙাতে আছে চ' ইয়াত মানে ধৰক অৰ্কিড এটা ফুলৰ প্ৰজাতি নহয় জানো চ' বিভিন্ন ধৰণৰ তাৰো বস্তু মানে হেৰি ধৰক কেইবা প্ৰকাৰৰ প্ৰজাতি আছে মানে ইয়াত এতিয়া মানে দুখ লগা কথাটো কি হ'ল মোৰ কেমেৰাৰ যিটো ট্ৰাইপড মাউণ্ট সেইটো বেয়া হৈ থাকিলে নহয় জাষ্ট ইয়ালৈ আহিয়ে চ' সেইটো কাৰণে বেয়া লাগিছে আচলতে চ' এতিয়া টিকেটটো কাটি লওঁ বাকী চাওঁ কি হয় টিকেট ল'লোঁ এজনৰ আপোনাৰ 70K আৰু ইয়াত বাকী বৰ্ডখন আছে ক'ত কি কেনেকৈ লাগে স্ক্ৰীনশ্বট মাৰি চাই ল'ব আৰু বাকী টিকেট ল'লোঁ এতিয়া সোমাওঁগৈ আচলতে মই অৰ্কিড ফুল চাবলৈ অহা নাই খাবলৈহে আহিছোঁ পেট পূজা কৰিব লাগিব আজি হেভিকৈ পূৰা হেভিকৈ দবাম আজি খাই হেৰি লাগিলে হাগনি হৈ যাওক চ' ইয়াত বিভিন্ন ধৰণৰ আচলতে বাঁহেদি বনোৱা বস্তু কিছুমান আছে চাব পাৰে কেইবাখনো দোকান আছে গড় চৰ আছে কিবা কিবি ভাল লাগিছে কিন্তু আৰু নমস্কাৰ অৰ্কিডেৰিয়াম ইয়াতে আচলতে ফুল আছে চাগে বিভিন্ন ধৰণৰ কিবা বেলেগ ধৰণৰ লাগিছে এইফালে আহি নমস্কাৰ হয় ইয়াত আমাৰ 600ৰো অধিক অৰ্কিড সংৰক্ষণ কৰি থোৱা হৈছে গোটেইখিনি উত্তৰ পূৰ্বাঞ্চলৰ হয় এইটো অসমৰ জাতীয় ফুল কপৌ ফুল ফক্সটেল অৰ্কিড যোনটো ষ্টাইলিছ ৰেটিছা চান্দিবি হয় এইটো এটা ফুলি আছে ডেনড্ৰবিয়াম ক্ৰেচেণ্থাম কি হ'ল কি ক'লে ডেনড্ৰবিয়াম ক্ৰেচেণ্থাম মানে চাইণ্টিফিক নেম হয় ফুলৰ নাম কমন নাম খুব কম আছে বা আপোনাৰ লোকেল নেম খুব কম আছে যেনেকুৱা যিবোৰ আমাৰ ঘৰত থাকে যেনেকুৱা হৈ গ'ল আপোনাৰ কপৌ ফুল ভাটৌ চুতীয়া কপৌ মানে যিবোৰ আমি ডমেষ্টিকেটেড কৰোঁ সেইবিলাকৰে থলুৱা নাম থাকে আৰু এইবিলাক হৈ গ'ল খুব ৰেয়াৰ স্পিচিছ ইয়াত মোৰ দেন 600 স্পিচিছ আছে আটাইতকৈ বেছি তো সেইবিলাক হৈ গ'ল চব আৰু জংঘলত থকা বনৰীয়া কপৌবিলাক কপৌক কোৱা হয় আপোনাৰ কপৌ ফুল জাতীয় উদ্ভিদকে অৰ্কিড বুলি কোৱা হয় এইফালে ফুলি আছে আমাৰ ঘৰত আছে দেই মানে এন্থুৰিয়াম কি কয় এইটো এন্থুৰিয়াম আচ্ছা ফ্লাৱাৰ কমন নেম হয় প্লাষ্টিকৰ আছে হেৰি নাই ৰিয়েলটো আজি ইয়াত দেখিছোঁ আচলতে আচৰিত কথা এটা গম পালোঁ কথাটো কি আমি যিটো ভেনিলা আইচক্ৰীম খাওঁ আইচক্ৰীমটো আচলতে ইয়াৰ পৰা বনিছে পিছতে তাৰ মেনুৱেল পলিনেশ্যন কৰা হয় বাইদেউ অলপ কৈ দিব নেকি ভেনিলা আইচক্ৰীম কি ইয়াৰ পৰা হয় হয় ভেনিলা একচুৱেলি অৰ্কিড প্লান্ট হয় তো ভেনিলাৰ যোনটো ফ্ৰুটছ লাগে বিনছ নিচিনা হয় পৰ্টছটো তাৰ পৰা সেই ফ্লেভাৰটো ইউজ কৰা হয় অৰিজিনেল এক্সট্ৰেক্ট কিন্তু আজিকালি আমি মাৰ্কেটতো যিবোৰ ইউজ কৰোঁ সেইটো মেক্সিমাম আপোনাৰ চিন্থেটিক বা কেমিকেলাইজ হয় আৰু পাৰ কিলো ভেনিলা আপোনাৰ বহুত এক্সপেঞ্চিভ হয় লাইক 30,000 লৈকেও আহি যায় ইয়াৰ ৰেটটো আপ এণ্ড ডাউন হৈ থাকে পাৰ কিলো তো সেইকাৰণে যদি আপুনি এটা ছিংগল বিনছ কিনে ক'ৰবাত ৰ' বিনছ কিনে তেতিয়া সেইটো আপোনাৰ মিনিমাম 300-400 ওচৰতে আহে আচ্ছা এবাৰ এক্সট্ৰেক্ট কেনেকৈ কৰে এক্সট্ৰেক্ট আপোনাৰ কি হয় ইয়াৰ বিনছটো ওলাব সেইটো কমপ্লিটলি এটা বিনছ নিচিনা থাকে ডাৰ্ক গ্ৰীণ কালাৰ সেইটো মেচিয়ৰ্ড হোৱাৰ পিছতে চিঙি পেলাই সেইটো শুকুৱাই পেলাই সেইটো ডাৰ্ক ব্লেক কালাৰ নিচিনা হৈ যায় আকৌ তাক ফালি পেলাই স্প্ৰেছ কৰিলে সেই অৰিজিনেল এক্সট্ৰেক্টটো পোৱা যায় তো তাৰ অকণমানি দি দিলে হৈ যায় তো সেইকাৰণে মানে সেইটো কি হয় পাছতে কেমিকেল ফৰ্ম কৰি পেলাই সেইটো আৰু বঢ়ায় আচলতে এতিয়া আৰু এটা জমনি বুলি লগা আছে ভাল লাগিছে শুনি এইটো কি হয় দাদা সেইটো মদখোৱা পাত্ৰ মানে মাল খোৱা পাত্ৰ মানে সেইটো খোৱা নহয় সেইটো ডিষ্ট্ৰিবিউট কৰা কৰে মানে আমাৰ যিটো আমি খাওঁ মাল বুলিয়ে কৈছোঁ নহয় জানো তো সেইটো মানে তাত ডিষ্ট্ৰিবিউট কৰে আজিকালি এইটো ট্ৰেডিশ্যনেল তেওঁলোকৰ যিবিলাক ট্ৰেডিশ্যনেল ত' এতিয়া খামগৈ পূৰা ভোক লাগি আছে আৰু তেখেতে ক'লে কেতিয়াবা বোলে যিটো ডিছৰ কথা কৈছিলোঁ অসমৰ চবচে লাৰ্জেষ্ট থালি বুলি ইয়াত গান বজি আছে ষ্টেজ এটা আছে ইয়াত মানে কিবা প্ৰগ্ৰেম হয় আৰু কথাটো মই কৈ লওঁ আপোনালোকক যে ডিছটো এইটো মানে এভেইলেবিলিটিৰ ওপৰত কথা কেতিয়াবা ধৰক 30টা চব্জি দিব কেতিয়াবা 50টা দিব মানে তেনেকুৱা আৰু এতিয়া আজি লাগত কি আছে বা কেইটা খাবলৈ পাওঁ বাৰু আপোনালোকে যদি আশীৰ্বাদ কৰে এনেও বেছিয়ে পাম নহয় জানো চ' বলক যাওঁ খাওঁগৈ চ' আচলতে যিটো খাম বুলি কৈছিলোঁ তো আহি গ'ল আনফৰ্চুনেটলি আজি দাদা কম আছে ন আজি কম আজি 16খনে চব্জি আছে আজি 16টা আইটেম আছে এনেই ছিজন লৈ লৈ এইটো 20টা 20+ হৈ যায় চ' সেইটোৱে আৰু লাকত মানে ফুটা বুলি ক'ম ফুটা ভাল হয় নাই নিশ্চয় আকৌ আহিলে সেইটো পাম তাকে হয় ত'
তো ছিজন ৱাইজ কথা আচলতে এতিয়া কৰোণাৰ যিটো পৰিৱেশ চলি আছে তো ইমানখিনি আইটেম গোটোৱাও নাই তো একো কৰিব নোৱাৰি আচলতে নহয় জানো সেইটোৱে চ' এতিয়া খোৱা আৰম্ভ কৰোঁ আৰু এতিয়া অলপ আগত মানে কি হ'ল মই মাস্ক পিন্ধি খাই দিব লৈছিলোঁ কৰোণা শেষ কৰিলে পানীটো এবাৰ এনেকৈ খাই দিলোঁ তাৰপৰা মাস্কখন তিতি গ'ল এবাৰ মানে কি হ'ল থু পেলাই দিছিল মাস্ক পিন্ধি থাকোঁতে গম পাইনে মাস্কৰ ভিতৰতে পৰি গ'ল পাহৰি থাকোঁ না আদত নাই যে চ' এইটো ভেজ থালি আৰু লগত আছে তিল দিয়া চিকেন লোকেল মুৰ্গী ন লোকেল মুৰ্গী খাই ভাল লাগে বাৰু কিন্তু তিল দিয়া চিকেনটো মই খোৱা নাই আকৌ আজিলৈকে চ' আজি খাই চাওঁ কেনেকুৱা লাগে 16টা আইটেমহে এইটো এনেকুৱা সৰু কথা মোৰ কাৰণে ঠিক আছে আৰম্ভ কৰোঁ এইটো দালি হয় দালিয়ে কেইবা প্ৰকাৰৰ দিছে 2 প্ৰকাৰৰ এইবিলাক কি চব্জি হয় নাজানো বাৰু মই নামবিলাক ইমান ভালকৈ খাই চালেহে গম পাম বাতি ইমান হৈ গ'ল মানে লগত দাদাও আছে ন দাদাও খাই আছে বাতিবিলাক মানে কনফিউজ হৈ গৈছোঁ কোনটো বাতি দাদাৰ হয় মোৰ ঢেৰ চব্জি হ'লে সেইটোৱে অসুবিধা এটা হৈ যায় আৰু মানে একো নাই পেট ডাঙৰ মানুহ ন মই খাব পাৰিম আৰু মোৰ আকৌ খোৱা এটা ষ্টাইল আছে এনেকৈ মই গোটেই চব্জিবিলাক ঢালি লওঁ প্লেটত তেতিয়াহে ভাল পাওঁ চিকেনটো ঢালিম ঠিক আছে এজন ইউটিউবাৰ আছে মাৰ্ক ৱেন্স বুলি আপোনালোকে চাইছে চাগে মানে ফুড ব্লগ বনাই কেনেকৈ কৰে মই দেখাম নেকি এনেকৈ খাব সেইটোৱে ভাল লাগে আচলতে মিছা নকওঁ এবাৰ মিঠা এবাৰ টেঙা এবাৰ নিমখীয়া বৰ অদ্ভুত ধৰণৰ লাগিছে কিন্তু যেনেকুৱা লাগিলেও আচলতে খাই ভাল লাগিছে মানে আচলতে বিভিন্ন ধৰণৰ চব্জি দিছে যে ত' বিভিন্ন ধৰণৰ চব্জি বিভিন্ন ধৰণৰ টেষ্ট আৰু সেই গতিকে মুখৰ মানে টেষ্ট বাদবিলাকে জিতি পাই গৈছে চুনামি অফ ফ্লেভাৰ্ছ হৈছে মানে চুনামি অফ ফ্লেভাৰ্ছ ট্ৰাই কৰি চাব এবাৰ আহি অসমৰ আটাইতকৈ ডাঙৰ থালি নোখোৱা চব্জি এটা খাইছোঁ যদিও গম নাপাওঁ আৰু মানে মুখত কি গৈছে আৰু হয় নাই কাৰণ চব্জিকেইটা কি দিছে মই ধৰিব পৰা নাই আচলতে হ'লেও খাইছোঁ আৰু বেয়া লগা নাই আৰু সেই বুলি নহয় ন দাদাও পূৰা খাই আছে বাকী চখ নাই গোটেই টেবুলখনত 2টা মানুহৰ গোটেই বাকী ভৰ্তি কথা মন কৰাৰ কাৰণে মাংস লাগি ধৰিছোঁ দেই অলপ পিছত কৈ আছোঁ মোৰ আটাইতকৈ ফেভৰেট বস্তু আলু পিটিকা 2বাৰ ল'লোঁ আলু মানে মই আৰু মই দেখা আলুটোৰ নিচিনা নহয় জানো সেইকাৰণে আলুক ভাল পায় আৰু আচলতে নেকি মাইনা একজেক্টলি এই দেখিছে না আলু একেবাৰে ভৰাই দিওঁ নিব নাই নহ'ব লাহে ধীৰে কথাটো এনেকুৱা আচলতে অসমীয়া মানুহৰ ঘৰত যিখিনি খাদ্য দিয়ে সেইখিনি দিছে চ' একদম ঘৰুৱা খানা নিচিনা লাগিছে সেই গতিকে ভাল লাগিছে নাই বাইদেউ নালাগে হৈ যাব মই আচলতে কম খাই আছোঁ তেওঁলোকে জানে নাই মই খীনাব লাগিবতো চ' মই কি কৈ আছিলোঁ একদম ঘৰৰ খাদ্য নিচিনা লাগিছে আচলতে অসমীয়া কি বুলি ক'ম ন মাইণ্ডে আৰু থলুৱা খানা থলুৱা খাদ্য বুলি ক'লেও বেয়া নহয় আচলতে চ' দালি আছে অঁ মাংস জোলে থাকিলে দালি কি খাম আৰু নহয় জানো আপোনালোকেও কয় নি এনেকুৱা মাংস জোল থাকিলে দালি নাখায় হয় আকৌ কিছুমান মানে মাংসটো যদি জুলীয়া হয় বেয়া ফ্ৰাই হ'লে বাৰু কেছ নাই বাৰু খাই হৈ গ'ল উগাৰটো সঁচাকৈ মাৰিছোঁ এক্টিং কৰা উগাৰ নহয় আচলতে বহুত খাই দিলোঁ ভাত যেনেকৈ দেখিছে শেষ কৰিলোঁ বাকী চব্জি অকণমান এৰিলোঁ আৰু বাতি খালী কৰি দিলোঁ এতিয়া বাতি খালী কৰিলোঁ হয় কালি ৰাতিপুৱা নিজৰ পেটটো খালী কৰোঁতে একো নহ'লে আছে আৰু ঘিণ নকৰিব কমাইণ্ডা এতিয়া হাতখন ধুই লওঁ খাই হৈ গ'ল হাতটো ধুব লাগে ভালকৈ ডেটলেদি ডেটল এটা এডভাৰটাইজ দিয়ে নহয় 30 ছেকেণ্ড ধুব লাগে বুলি আজিকালি সেইটোকে চাই জোচতে মই 1 মিনিট ধুওঁ কওঁ চ' আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কৰিব লাগে নে নালাগে ছাবস্ক্ৰাইব লাগে ন চ' সেইটোৱে আৰু বাই বাই জয় অসম ধন্যবাদ দেই তোমালোকৰ